নমস্কাৰ স্বাগতম জনাইছো আপোনালোক নিজৰ চেনেল চাই উইথ চিনেমালৈ। তো আজি এখন মুভিৰ ট্ৰেইলাৰৰ ৰিভিউ আমি কৰিবলৈ ওলাইছো। মুভিখনৰ নাম হ'ল ধুৰন্ধৰ আৰু ইয়াৰ আগতে আমি এটা গ্লিম্পছ দেখিছিলোঁ আৰু এটা ভিডিঅ' ৰণবীৰ সিঙক দেখিছিলোঁ সেই ট্ৰেইলাৰটোত, কিন্তু আজি ফুল ট্ৰেইলাৰটো ৰিলিজ হৈছে। আৰু এই চিনেমাখনৰ মানে জিঅ' ষ্টাৰে মানে বনাইছে এই চিনেমাখন, আৰু ইয়াৰ যোনটো ফিল্ম মেকাৰ তেওঁ আগতে উৰিখন বনাইছে। ৰিসেন্টলি তেখেতে লিখা এখন মুভি ওলাইছিল বাৰামুল্লা নেটফ্লিক্সত। ইয়েছ, বাৰামুল্লা। তাৰ ওপৰত আমি অলৰেডি এটা ৰিভিউ বনাইছোঁ। বহুত ধুনীয়া মুভি হয়, আপোনালোকে চাব পাৰে। এতিয়া মুভিখনৰ কথা কওঁ, আমাৰ এইখন ধুৰন্ধৰ। তো ধুৰন্ধৰৰ ট্ৰেইলাৰটো চাই তোৰ ফাৰ্ষ্ট ইমপ্ৰেশ্যনটো ক, থটছ। মানে এতিয়া সঁচা কথা যদি ক'ব যাওঁ, তেনেকুৱা ধৰণৰ মুভি বৰ্তমান বলিউডত চলি আছে। মানে ব্ৰুটেল মাছ মাৰ্ডাৰ বা কিলিং এইটো চলি আছে। এই কনচেপ্টটো যেনে এনিমেল দেখিলো, বাগীপৰ, মাৰ্কো চলি আছে, এনেকুৱা আৰু বহুত ফিল্ম ওলাব এনেকুৱা। তো আজিকালি ব্ৰুটেলিটিটো মানে ডাইৰেক্ট দেখাই দিয়ে। তথাপিতো কিন্তু ট্ৰেইলাৰটো কিবা এটা ইয়াতে ভাল লাগিছে। কিবা এটা ভাল লাগিছে মই ক'লো, প্ৰথমতে লিখি দিয়ে ইনস্পায়াৰ্ড বাই ট্ৰু ইভেন্টছ বুলি, সেইটো কাৰণে ভাল লাগে। আৰু ইয়াতে মেইন ভাল লগা কাৰণটো হৈছে কাষ্টিঙৰ কাৰণে মানে বহুত বেছিয়ে ভাল লাগে। কাৰণ কিয় প্ৰত্যেকটা মানে কেৰেক্টাৰে এটা এটা নিজৰ এক্টিংটো বঢ়িয়াকে কৰিছে। আৰু স্পেচিয়েলি অক্ষয় খান্না আৰু অৰ্জুন ৰামপাল। অক্ষয় খান্নাকতো আমি মানে যেতিয়া চাবাত দেখিলো, এই মানে সেই লুকটোৱে তাৰ মানে এইটো মানে তাৰ এক্টিংত মানে দেখাটো ডেপথ আছে। মানে সিৰিয়াছ হৈ কিনে কথাবিলাক কৈছো, বা কমেডি কৰিব দিলেও কমেডি কৰিব পাৰে মানুহটো মানে তেনেকুৱা। আৰু এতিয়া আৰু এটা কথা কৈছো, মাৰ্কেটৰ এটা নতুন ভিলেন আহি যাব এতিয়া, অৰ্জুন ৰামপাল। ইয়াৰ পিছত ইউ আৰ নট ৰেডি ফৰ দিছ। আৰু এতিয়া তাৰ পিছত এতিয়া চিনেমা আৰু আহি থাকিলে অৰ্জুন ৰামপালক আমি দেখি থাকিম। এতিয়া মানে খুলি গ'ল, যেনেকে ববিদলৰ সঞ্জয় দত্ত, এতিয়া অক্ষয় খান্নাৰ খুলিল, এতিয়া আমি অৰ্জুন ৰামপালৰ বেক টু বেক আমি এতিয়া দেখি থাকিম। কিবা সাউথতো ভিলেন দেখা পাম, ক'ৰবাত বেলেগ ইণ্ডাষ্ট্ৰীত দেখা পাম আৰু। তো সেইটোৱে। কিন্তু এইখন মুভি কিন্তু এটা কথা এগ্ৰি কৰে নকৰে নাজানো, এইখন মুভি কিন্তু গ্ল'বেলি কিন্তু ৰিলিজ কৰিব পৰা এখন টক্কৰ দিব পৰা মুভি। আগৰ মুভি কেইখনৰ যদি কথা কোৱা হয়, এইখন মুভিত মানে এক্সিকিউশনটো মানে একদম পাৰফেক্ট হৈছে। আৰু ৰণবীৰ সিঙৰ কিন্তু বহুত দিনৰ পিছত, বহুত বছৰৰ পিছত এখন মুভি আহিব, হয়। ইমান বছৰে অহা নাছিল। আৰু এগেইন যদি মই প্লটৰ কথা কওঁ, ষ্টৰী ইণ্ডো পাক লৈ মানে এইখন চিনেমা ইণ্ডিয়া পাকিস্তানৰ। আৰু সেই হ'ব চাগে চিক্ৰেট মিছন টাইপ হ'ব কিবা, চিক্ৰেট মিছন। ইয়েছ। আৰু আমাৰ যোনবিলাক আমি বলিউডত টিপিকেল আমি যোনবিলাক দেখা পাওঁ মিছন, যোনবিলাক অলপমান মছলা দি কিনে চচকা অলপ লগাই কিনে দিয়ে, তেনেকুৱা নহয়। এইখন ৰ থাকিব। আৰু ট্ৰেইলাৰৰ যোনটো মই কওঁ ফাৰ্ষ্ট চিন এটা আছে, ফাৰ্ষ্ট চিনটো চাই মানে একদম গুজবাম্প আহিব মানে একদম। আৰু স্পেশালি বাচ্চাটো স্পাইন মানে হেই স্পাইন চিলিং মোমেন্ট। গতিকে সেইখিনিয়ে। আৰু 5 ডিচেম্বৰত ৰিলিজ হ'ব, হয় 5 ডিচেম্বৰ এইটো বছৰৰে। গতিকে এই মুভিখনক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছো, আৰু আহিলে আমি নিশ্চয় চাম আৰু ৰিভিউ দিম। আৰু বাকী এই মুভিখনৰ মই লাষ্টত মানে এট দা এণ্ড মই ক'ব খোজো, যোনবিলাক মানে চিনৰ দেখাইছে আৰু মানে মাৰা কাটাই হওক বা কিবা ফুটি যোৱাই হওক, সেইবিলাক বস্তু মানে পিচ পাৰফেক্ট হৈছে। মানে একদম এনেকুৱা লাগে যেন মানে কি হয়, কি বুলি কয়, যে মই ধৰ গেম অফ থ্ৰ'নছ যে চাই আছিলো, গেম অফ থ্ৰ'নছ কিছুমান এনেকুৱা চিন থাকে যোনবিলাক মানে একদম মানে ফেক যেন নালাগে, এইটো বনোৱা যেন নালাগে। মানে কেৰেক্টাৰৰ এক্টিঙৰ লগত ধৰ এটা চিন এটা আছিল য'ত হৰিণা কাটি থাকে, তো মানে সেইটো নালাগে যিটো ফেক হৰিণা টাইপ। মানে সেইটো লেভেলৰ মানে এটা মানে লাগিছে মানে সঁচাকে যেন তাৰ গাৰ পৰা মাংস ওলাই লৈছে, তেনেকুৱা টাইপ লাগে মানে। তো ব্লাড শ্বেড যোনটো দেখাইছে মানে পুৰা অৰিজিনেল হয়তো। গতিকে আপোনালোকে ট্ৰেইলাৰটো গৈ চাওক এইখন চিনেমা। আৰু এইখন চিনেমা কিন্তু ডাঙৰ হ'ব, কিন্তু লাষ্টত এণ্ড কৰিব, হয়। গতিকে বলিউডে মানে কামবেক দি আছে, দি মানে এইখন মানে ধামাকা যাব যেন লাগিছে। ভাল কালেকশ্যন কৰিব এইখন আফটাৰ মানে চাবাখনৰ পিছত। গতিকে এইখিনি আছিল এই ভিডিঅ'টোত। কেনেকুৱা পালে জনাব, ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নতুন যোন আমাৰ ভিডিঅ' চাই আছে তেখেতলোকক কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমি আৰু গ্ল'বেলি কণ্টেণ্ট আৰু কিবা কিবি দিব পাৰিম। Signing off.